হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো নিশ্চয় ভালে কুশলে আছে। এয়া লিপিছ ডায়েৰী আৰু মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ৰেচিপি আৰু আজিৰ ৰেচিপিটোৰ নাম হৈছে দহি কিউকুম্বাৰ কাৰী আৰু তিয়হ দৈৰ সৈতে ৰন্ধা এটা ৰেচিপি। একেবাৰে সহজ, কম উপকৰণ ব্যৱহাৰ কৰি আৰু যিহেতু গৰমৰ দিন পৰিছে, গৰমৰ দিনত খুবেই উপকাৰী এবিধ ৰেচিপি হয়। ভিডিঅ'টো যদি চাই ভাল পায়, ৰেচিপিটো যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্টত জনাব আপোনালোকৰ মতামত, লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যিসকলে নতুনকৈ ভিজিট কৰিছে, আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আহক আগবাঢ়ো ভিডিঅ'টোৰ মাজলৈ। এইখিনি হৈছে মেইন ইনগ্ৰিডিয়েণ্টছখিনি। এয়া হৈছে তিয়হৰ পেষ্ট। মই আগতীয়াকৈ পেষ্টখিনি ৰেডি কৰি লৈছোঁ। তিয়হৰ বাকলি এৰুৱাই গুচাই লৈছোঁ তিয়হৰ বাকলিখিনি আৰু পেষ্ট ৰেডি কৰিছোঁ। এয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া, ডালচেনি, ইলাইচিৰ নহৰুৰ পেষ্ট আৰু ধনিয়া পাতো দিছোঁ তাত। ইয়াত ঘৰতে বনোৱা দৈ আৰু এয়া হৈছে পাঁচফোৰণ, নিমখ, তাৰ পাছতে গৰম মছলা আৰু হৈছে ধনিয়া আৰু জিৰা মিক্স কৰি এইখিনি মই যিখিনি মছলাৰ পেষ্ট ৰেডি কৰিছোঁ তাৰ সৈতে মিহলি কৰি দিম, অৰ্থাৎ পিঁয়াজৰ পেষ্টৰ সৈতে মিহলি কৰি লৈ ল'ম। কেৰাহী এখন গৰম হ'বলৈ দিছোঁ, তেল দিছোঁ, তাত সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হৈ অহাত এয়া মই পাঁচফোৰণ দি দিলোঁ আৰু বাকীখিনি মই পিঁয়াজৰ পেষ্টখিনিৰ লগত মছলাখিনি মিহলি কৰি দি দিছোঁ ইতিমধ্যে। এয়া মই এতিয়া দিম পিঁয়াজৰ, নহৰুৰ, আদা, জলকীয়া, ধনিয়া, গৰম মছলা, তাৰ পাছতে ধনিয়া জিৰা গুড়ি, সেই পেষ্টখিনি আৰু লগতে মই নিমখখিনি ব্যৱহাৰ কৰিম শেষত, যেতিয়া আমি দি দিম ইয়াত তিয়হ আৰু দৈখিনি যেতিয়া আমি দি দিম, তাৰ পাছত আমি এইখিনি নিমখখিনি দি দিম, বা এতিয়াও আপোনালোকে দিব পাৰে ইচ্ছা কৰিলে জোখমতে। এয়া তিয়হৰ পেষ্টখিনি দি দিছোঁ। ইয়াতে মই নিমখখিনিও মিহলাই লৈছোঁ একেলগে। এইখিনি অকণমান লাৰি দিম আৰু লৰাই অকণমান ভজা যেন হোৱাৰ পাছত এয়া দৈখিনি মিহলাই দিম। এয়া দৈখিনি মই দি দিলোঁ আৰু অকণমান ভালদৰে লাৰি মিহলাই দিম। এই ৰেচিপিটোত কিন্তু আমি হালধি গুড়ি ব্যৱহাৰ নকৰোঁ। হালধি গুড়ি ব্যৱহাৰ নকৰিব আপোনালোকে। হালধিৰ গুড়ি ব্যৱহাৰ নকৰাকৈ এই ৰেচিপিটো আমি ৰেডি কৰিব লাগিব। ইয়াত হালধি গুড়িৰ কোনো ধৰণৰ প্ৰয়োজন নাই। এয়া চেনি দিলোঁ জোখমতে। এয়া গৰম পানী জোখমতে দি ল'ব আপোনালোকে। এতিয়া ইয়াত এয়া নৰসিংহৰ শুকাই থোৱা পাত মই এড কৰি দিছোঁ আৰু অকণমান লৰাই ঢাকোন এখন লগাই থৈ দিম আৰু ভালদৰে সিজিবলৈ দিম। ঢাকনখন গুচাই চালোঁ, এয়া আমাৰ খুব সুন্দৰকৈ সিজি গৈছে ইতিমধ্যে গোটেইখিনি, আৰু আমাৰ এয়া কিউকুম্বাৰ দহি কাৰী বা দহি কিউকুম্বাৰ কাৰী আমাৰ ৰেডি হৈ গ'ল আৰু ইয়াক পৰিৱেশন কৰিব পৰা হৈ গৈছোঁ। তেতিয়াহ'লে ইয়াক গেছটো অফ কৰি এতিয়া নমাই থৈ দিওঁ জুইৰ পৰা। একেবাৰে সহজতে হোৱা এটা ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰি চাব, জুতি ল'ব আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব আপোনালোকে। এয়া মোৰ দহি কিউকুম্বাৰ কাৰী ৰেডি হৈ গ'ল। একেবাৰে সহজভাৱে আৰু খুব কম সময়ত খুব কম উপকৰণ প্ৰয়োগ কৰি প্ৰস্তুত হোৱা এটা ৰেচিপি হয়, যিটো আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল আৰু গৰমৰ দিনত খোৱাটো খুবেই ভাল। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো জুতি লৈ চাব, আপোনালোকে ঘৰত ৰান্ধি চাব বুলি, আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈও নাপাহৰিব আৰু কমেণ্টত জনাব আপোনালোকৰ মতামত, লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত যিসকলে নতুনকৈ ভিজিট কৰিছে, আৰু ন'টিফিকেশ্যনছবোৰ পাই থাকিবৰ বাবে মোৰ আপডেটছৰ তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ। এতিয়ালৈ ধন্যবাদ।